নতুন এটা ব্লগ লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছে আমাৰ ঘৰত কোন আহিছে? মোৰ মৰমৰ ভাগিনী দুজনী আৰু ভতিজী আহিছে আৰু আমাৰ নিয়ৰ। সিহঁত তিনিওটা যেতিয়া গোট খায় তেতিয়া এনেকৈ সিহঁতে আজৰি সময়কণ পাৰ কৰে। যোনে যি জানে, গান জানে বা হাৰমনিয়াম বজাব জানে, বাঁহী বজাব জানে বা অন্যান্য যি পাৰে শিল্পকলাৰ লগত জড়িত সেইখিনি তেওঁলোকে নিজে নিজে এনেকৈ সময় পাৰ কৰে আৰু গাই শুনায় আমাকো। আজিও তাৰ ব্যতিক্ৰম নহয়, যিহেতু আমাৰ ঘৰলৈ আহিছিলে সিহঁত কালি। তো এনেকৈ সিহঁতে অকণমান সময় আজৰি সময় সিহঁতে পোৱা সময়কণ গানৰ লগত জড়িত হ'ল। তাৰে অকণমান ভিডিঅ' বনাই মই আপোনালোকলৈ আগবঢ়াইছোঁ। জনাবচোন, কণমানিকেইটাই চেষ্টা কৰিছে, সময় পাৰ কৰিছে এনেকৈয়ে। কেনেকুৱা পালে জনাব, আশীৰ্বাদ কৰিব যাতে ভাগিনী দুজনী আৰু অকণ আগুৱাই যাব পাৰে। অকণমানি হয় দুয়োজনী, চাই পেলাই জনাবচোন কেনেকুৱা পালে আপোনালোকে। তাৰে অকণমান মই আগবঢ়াইছোঁ আপোনালোকলৈ।
গাবা জিলিকা পাখিৰে নিয়ৰ দাদা তুমি বজাই যাবা হা তুমি কোৱা জিলিকা পাখিৰে ও শুন মোৰা চৰা আই ও শুন মোৰা চৰা ৰঙা সেউজীয়া তৰা ফুটুকীয়া ৰঙা সেউজীয়া তৰা ফুটুকীয়া তোৰে গুজ গাওঁতে ও শুন মৌৰা চৰা আই ও শুন মৌৰা চৰাই জুৰি 3 বা আজি মই গান এটা গাম হা কি গাবা জিলিকা পাখিৰে নিয়ৰ দাদা তুমি বজাই যাবা হা বজান তুমি কোৱা জিলিকা পাখিৰে